কৈছোঁ আৰু কেইটামান আমি আমাক লাগে তো এইখিনিতে দেখিছিলোঁ কথা পাতি পেলাই লৈ যাওঁ। আজি ভিডিঅ'টো যিহেতু শৈশৱৰ ওপৰতে হ'ব, গতিকে শৈশৱ বুলি ক'লে সেই ল'ৰালি এটা সৰু অৰ্থাৎ 8 কণমানিৰ পৰা আৰম্ভ কৰোঁ ব'লক। এতিয়া এয়া মৃতপ্ৰাণ আৰু সেয়া আমাৰ বিষ্ণু আৰু আমি গোটেইকেইটা লগ লাগি পেলাই আমি ৰেডি হৈছোঁ শ্বুট কৰিবলৈ কাৰণে। এতিয়া চাওঁ আমাৰ সন্মুখলৈ যাওঁ, আমাৰ শ্বুটিং ক'ত হ'ব। শ্বুটিং হ'ব এই ঘৰটোত। এয়া হৈছে পুৰণি ঘৰ, আমি লোকেশ্যনটো চাই গৈছিলোঁ, গতিকে আজি শ্বুটটো আৰম্ভ কৰিম। এতিয়া সময় হৈছে প্ৰায় 7 মান বাজিছে, গতিকে 7 মান বজাৰ পৰা আমি এনেকৈ আৰম্ভ কৰি দিছোঁ। কিন্তু ৰ'দটো খুব ধুনীয়াকৈ ওলাইছে, আজি ভাল লাগিব। গতিকে এই খিৰিকীখনৰ সিটোৰ পৰা থকা ৰুমটোতে আমি শ্বুটিং কৰিম। আৰু শ্বুটিং কৰাৰ পিছতে এয়া হৈছে মামী গৈছে কেকু জেকুকি হাউলি আৰু এয়া জেঠাই বহি আছে। এয়া এনেকৈ কৰি পেলাই তেওঁ ৰেডি হ'ব খুজিছিল, কিন্তু একো নাই। এতিয়া আমি যাওঁ ভিতৰলৈ গৈ পেলাই এয়া টিকলুটো, এয়া আমাৰ কণমানি শিশুটো, অৰ্থাৎ এয়াই হৈছে শৈশৱ। এয়া মেকআপ কৰি পেলাই শেষ হৈছে, ৰেডি পূৰা। আমি গোটেইখিনি ৰেডি হৈ গৈছোঁ, এতিয়া শ্বুটটো আৰম্ভ কৰিম। হাই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। য়েছ, ব্লগ কৰি আছোঁ। ব্লগ নহয়, ব্লগ কৰি আছোঁ। ব্লগ অ'কে। টিকলু আচ্ছা, ইয়াক গাৰো লাগে। কোৱা কি কৰি আছোঁ আমি, অলপ কৈ দিয়া। আজি আচলতে গান এটাৰ শ্বুটিং চলি আছে, বাইদেউগৰাকীৰ গান। এতিয়া নাম চাম ৰিভিল নকৰোঁ আৰু। লিখিছে কাঞ্চন দাই। বিৰাট ধুনীয়া গীত, অকণমান মানে আমাৰ চাইল্ডহুডৰ ওপৰত, লৰালি কালৰ ওপৰত। গানটোৰ নামেই লৰালি। আমি বৰ্তমান জকাই অঞ্চলত শ্বুটিং কৰি আছোঁ। জকাই বনগাঁও। বিৰাট এটা ধুনীয়া পৰিৱেশ। এই দাদাক দেখাই দিয়া, দাদাৰ ঘৰত কৰি আছোঁ। কাঞ্চন দাৰে মানে দাদা। ভাল লাগিছে, খুব ভালকৈ চব ছাপৰ্টিভ হয় আৰু বৰ ধুনীয়াকৈ ভিডিঅ'টোৰ প্ৰডাকশ্যনবোৰ হৈছে, মানে গোটেই টিম ৱৰ্কটো বৰ ভালকৈ হৈছে। এতিয়া আমি ফাৰ্ষ্ট শ্বটটো ল'ব লৈছোঁ, সেইফালে চাব পাৰে আমাৰ চাইল্ড এক্ট্ৰেছ আৰু লগতে আমাৰ মেকআপ আৰ্টিষ্টো আছে। আৰু ডিৰেকশ্যন আমাৰ মৃতপ্ৰাণ ডাঙৰীয়াই কৰিছে, হিমাংশু। DOPত আছে আমাৰ বিষ্ণু আৰু দেৱজিৎ। এইটোৱে ঘৰুৱা টীম, কিন্তু কামটো ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু বিৰাট এটা ইউনিক কনচেপ্ট লৈ ধুনীয়া এটা মানে চুইট ভিডিঅ', এটা খুব চুইট ভিডিঅ' হ'ব গৈ আছে। আৰু য'ত আমি গাঁৱৰ পৰিৱেশটো দেখাব ট্ৰাই কৰিছোঁ, আমাৰ অসমৰ গাঁৱৰ এটা পৰিৱেশ আৰু ল'ৰালি কালৰ কিছুমান মেমৰিজ কেনেকৈ হয়, কেনেকৈ আমি আগতে মানে দিনবোৰ মানে কটাওঁ। আগতেতো দিনবোৰ ধৰি লওক ইমান টেকন'লজি নাছিল ন, তো সেইবোৰ আমি ফ'কাছ কৰিছোঁ। বাকী আপডেটবোৰ দি থাকিম ন। শ্বুটিংটো হওক, আশা আপোনালোকে আশীৰ্বাদ দিব গানটোক আৰু আঁকোৱালি ল'ব, সেয়াই আৰু। এতিয়া আপোনালোকক দেখুৱাওঁ, যিহেতু পূজাই ক'লে যে গাঁৱৰ পৰিৱেশত আছোঁ, সঁচাই এটা বহুত ধুনীয়া পৰিৱেশত। মই ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক দেখুৱাইছোঁ। এইফালে সেইখন পথাৰখন আছে আৰু এই গাঁওখন, এই ঘৰখনতে মোৰ এটা শৈশৱ পাৰ হৈ গৈছে। গতিকে এই শৈশৱটো যাতে মই ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে ভাবিলোঁ নাই ইয়াতে শ্বুটটো কৰোঁ। আৰু আমাৰ গোটেই কনচেপ্টটোৰ লগত এইটো মিলি পৰিছে। এনেকুৱা এটা পৰিৱেশ আচলতে আৰু খুব বেছি 10 বছৰমানৰ পিছত নালাগে, বেছি আৰু 5 yearsমানৰ পিছতে আমি চাগে নাপাম গাঁওবিলাকত এনেকুৱা পৰিৱেশ এটা হয়তো নাইকিয়া হৈ যাব। কাৰণ গাঁওবোৰ আগৰটো খেৰীঘৰ নাই, মাটিৰ ঘৰবোৰ প্ৰায় নাইকিয়া হৈছে। গতিকে যিবোৰ পকা ঘৰ, এইটোও বহু পুৰণি পকা ঘৰেই হয়, কিন্তু দেখাত এনেকুৱা নালাগে যে পকা ঘৰৰ নিচিনা, পুৰণি আছাম টাইপৰ ঘৰৰ নিচিনা লাগে, কিন্তু ইয়াৰ সৌন্দৰ্যটো সুকীয়া। গতিকে আপোনালোকক দেখুৱাওঁ সেই পথাৰখন। সেইফালে আছে পথাৰ। এইফালে সেইখন হৈছে পথাৰখন। মই অকণমান এইফালে ঘূৰি দিছোঁ, দূৰণিতে আছক। আৰু ইয়াৰ পৰা দেখাওঁ ঘৰখন। গাঁও বুলি ক'লেই কিবা এটা ভাল লাগে। এতিয়া পথাৰত ব্যস্ত, ধাননি পথাৰত ব্যস্ত, সকলো ধান কটাত ব্যস্ত হৈ আছে। আৰু এইটো পুখুৰী, ইয়াত বহুত মাছ পোৱা যায়, আমি সৰুতে ধৰিছিলোঁ। সেই আগত এটা বৰ জান আছে, ডাঙৰ জান এটা আছে। আৰু সেইফালে সেই যে গছ কেইজোপা দেখিছে, তাত এটা জান এটা আছে। তাত মানে বাৰিষা কালত মানুহে, এই গাঁওখনৰ মানুহখিনিয়ে তাত মাছ মাৰি পেলাই, আগৰ নিচিনা মাছ চাছ নাই, কিন্তু এতিয়া লাহেকৈ মাছৰ পৰিমাণটো বহু কমি গৈছে। কিন্তু আৰু সৰুতে সেই তাত দেখিছে দূৰণিত যিবোৰ ধান দাই আছে, তাতে সৰু জান এটা আছে। সেই সৰু জানটোতো মাছ আহে, কিন্তু সৰু জানটো বৰ্তমান এতিয়া শুকাই গৈছে, পানী আগৰ নিচিনা নাই।
Ready? Action. Cut. এতিয়া আমি তাতে শ্বুটিং শেষ কৰিলোঁ আৰু শ্বুটিং শেষ কৰি পেলাই আহি পেলাই এতিয়া আহিছোঁ এইখন আমি বৰ্তমান ভৰালি গাঁৱত আছোঁ আৰু পূজাহঁত আহি আছে মই অকণমান আগবাঢ়ি দিলোঁ গাঁওখনৰ পৰিৱেশটো চাওক সম্পূৰ্ণ এইফালে আছে ঘৰবোৰ আপোনালোকৰ আগৰ ভিডিঅ'টো চাব পাৰে আমি লোকেশ্যন যেতিয়া চাবলৈ কাৰণে আহিছিলোঁ তেতিয়া আমি দেখুৱাইছিলোঁ গোটেই ঘৰবিলাক ক'ত ক'ত ঘূৰিছিলোঁ আৰু এনেকৈ কৰি এইখিনি হ'ল পথাৰ সেই তাত মাহীহঁতে সেই তাত দুগৰাকী দেখিছে নহয় তাত মাহীহঁতে ধান দাই আছে গতিকে এয়াই হৈছে পৰিৱেশ গাঁৱৰ একদম সম্পূৰ্ণ পৰিৱেশ কিন্তু আগৰ ৰাস্তাবিলাক আছিলে মানে মাটিৰ মানে বা শিলৰ আছিলে কিন্তু আজিকালি প্ৰায় গাঁৱৰ ৰাস্তাবিলাক ডেভেলপ হৈছে এতিয়া প্ৰফেশ্যনেল লাগিছে আৰু এইটো কুঁৱা হয় কাৰণ কুঁৱা নাইকিয়া হ'ল এইটো কুঁৱা হয় দেখিছেনে চব পাবা এইটো কোৱা কিন্তু কৃষ্ণ মোৰ বস্তুটো পৰি নাযাব আৰু আমাৰ লোকেশ্যনটো হৈছে এইটোৱে ঘৰটো আগতে আমি এবাৰ চাই গৈছিলোহি চাই গৈ পেলাই এতিয়া আকৌ আহি পেলাই আমি ফাইনেলি ইয়াত শ্বুটখিনি হ'ব পালে এয়া আমাৰ দেউতাক পাইছেহি দেই আমাৰ মাজত দেউতাকৰ ৰোল কৰিব এয়া হৈছে দিনৰ পৰা মোৰ দাদা হয় চাবা নাই কি কৰিম মানুহ ওলাই আছে কোনখিনি দিওঁ তুমি জেগাটো ক'বা আনৈ দিয়া কোনখিনি দিওঁ এইখিনিত তোমাক ক'ত দিওঁ পাই যাম হৈ যাব আমাক টিকলু কেইটামান লাইক প্ৰয়োজন হৈছিলে বিৰাট ধুনীয়া কিউট টিকলু এইকেইটাক দেখাইছোঁ হাই বুলি কৈ দিয়া আজি কি পঢ়ালে স্কুলত ইংৰাজী পঢ়ালে আৰু অসমীয়া পঢ়ালে কোনটো ক্লাছত পঢ়িছা তোৰ নাম কেইটা কৈ দিয়া তোমালোকে কি কৰিবলৈ গৈছা গম পোৱা নাই কি কৰিবলৈ গৈছা গম পোৱা নাই নাচিবলৈ নাচিব গৈছা আমি টিকলু লৈ গৈছোঁ আৰু কেইটামান আমি আমাক লাগে এইখিনিতে দেখিছিলোঁ আৰু কথা পাতি পেলাই লৈ যাওঁ বৰবাদ দি দিলোঁ ইয়াক বাটুল গুটি বুলি কয় আৰু খুব বেছি 5-10 বছৰ পিছত এইটো নাইকিয়া হৈ যাব আমাৰ গাঁৱৰবিলাকৰ পৰা যোনে সৰুতে আমাৰ বয়সৰ যিবিলাক সৰুতে যিসকলে মানে চৰাই মাৰিবলৈ কাৰণে চিকাৰ কৰিবলৈ গৈছিলে সি চিনি পাব ভালকৈ গাঁৱৰ মানুহবিলাকে কিন্তু এতিয়া নতুন চামে চাগে এইটো বাটুল গুটি বুলি ক'লে চিনি নাপাব গতিকে চাই লওক ইয়াক বাটুল গুটি বুলি কোৱা হয় বুলি ক'লা 100 বছৰলৈ মৰি যায় ফাইনেলি আমি আহি গ'লোঁ ইয়াত এখন বিৰাট ডাঙৰ পথাৰ চাৰিওফালে আৰু পথাৰখনৰ মাজত আহি পেলাই লেচেৰি বটলা যিটো দৃশ্য আছিলে সেইটো আমি শ্বুট কৰি আছোঁ দেউতাকৰ পিঠিত উঠি পেলাই পোৱালীজনী আহি পেলাই আহি থকা তেনেকুৱা কেইটামান শ্বট আছিলে সেই শ্বটকেইটা ল'লোঁ তাৰপিছত এই আৰু আমাৰ এনেকৈ চলি আছে ইয়াৰ লোকেশ্যন আজিৰ দিনটো শেষ হ'ব চাগে 5মান বজাত আমি শেষ কৰিম তাৰপিছত আৰু কাইলৈ ইয়াৰ পিছতে আকৌ দুদিনৰ শ্বুট আছে সেইখিনি লিকাবালিৰ ফালে কৰিম পাহাৰ এৰিয়াৰ ফালে কৰিম অকণমান মানে আমাৰ যিটো গানটোৰ এটা মূল কেৰেক্টাৰ বুলি ক'ব লাগিব এগৰাকী কণমানি ছোৱালী তাইক মানে এক্টিং কৰি আছে আৰু তাই মানে আচলতে মোৰ সম্বন্ধত ভাগিন হয় মোৰ বাইদেউগৰাকীৰ ছোৱালী হয়
গতিকে তাইৰ লগত কথা পাতোঁ, এতিয়ালৈকে কথা পতা হোৱা নাই। নমস্কাৰ, মোৰ নাম প্ৰিয়াশ্ৰী সোণোৱাল আৰু আজি মই নতুন গান এটা শ্বুটিং কৰিবলৈ আহিছোঁ। মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় এইটো, তো ভাল লাগিছে কৰি আজি। দে কওক, যিহেতু আজি আচলতে মোৰো এটা মন আছিলে, আপুনি যিহেতু বহুত ভাল এক্টিং কৰে, আগতে আমি পাই আহিছোঁ, সৰুৰ পৰা আপোনাক পাই আহিছোঁ। এয়া হৈছে মই আগতে চিনাকি কৰিলোঁ আপোনাৰ আগৰ মানে কেইটামান শ্বটত আপোনালোকে দেখিলে। মোৰ বাবাদে বুলি কওঁ, অৰিজিনেল নামটো হৈছে দিন বৰা, আৰু তেখেতে সৰুৰ পৰা মোক এই পিটন দি পেলাই পঢ়োৱা মানুহ হয়। গতিকে আজি কিন্তু এটা মোৰ সৰু ড্ৰিম এটা আছিলে, কাৰণ তেখেত বহুত টেলেণ্টেড হয়, আৰু তেখেতক এটা মোৰ নিজৰ কনচেপ্ট, মোৰ নিজৰ গান বা মোৰ নিজৰ সৃষ্টিৰ মাজত মই ইনভলভ কৰাৰ এটা মন এটা আছিলে, আৰু সেইটো ফাইনেলি পূৰণ হ'ল। আৰু এতিয়া মই তেখেতক সোধোঁ, তেখেতৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা পালে। নিশ্চয় ভাল লাগিলে। যদিও তেনেকৈ ভিডিঅ' গানত কৰা নাই, ভিডিঅ' নাটক কিছুমান কৰা হৈছে, তথাপিতো আজি সম্পূৰ্ণ চিম্বলিকভাৱে গানৰ এটা ভিডিঅ' কৰা হ'ল। তাৰ বাবে ভাইটিক মই ধন্যবাদ জনাইছোঁ, যিহেতু এইকণ সুবিধা মোক সি প্ৰদান কৰিলে, আৰু আশা ৰাখিছোঁ গানটো খুবেই ভাল হ'ব। আৰু আপোনালোককো অনুৰোধ জনাইছোঁ, গানটো চাব, চাই মেলি আপোনালোকৰ বন্ধু বান্ধৱলৈও শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ মৰম চেনেহবিলাকেই এই টিমটোৰ অনাগত ভৱিষ্যতটো নিৰ্ভৰ কৰিব। তো ভাল লাগিলে, আৰু মোৰো খুব ভাল লাগিলে কৰি। আশা ৰাখিছোঁ গানটো নিশ্চয় ভাল হ'ব। অ'কে দিয়ক, থেংক ইউ। গতিকে তেখেতে ক'লে মনৰ কথাটো, তেখেতৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, গতিকে মোৰ এইটো বেছি ভাল লাগিছে, কাৰণ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ দিয়া মানুহটো মই হ'লোঁ। গতিকে কেমেৰাৰ আগত কৰাটো বেলেগ আৰু নাটক কৰাটো বেলেগ হয়, ষ্টেজৰ ক্ষেত্ৰটোত বেলেগ হয়। তো গতিকে আশা কৰোঁ আপোনালোকে গীতটো ভাল পাব, কিন্তু ভিডিঅ'টো ইমানতে সমাপ্ত নকৰোঁ, এইটো চাগে ফাৰ্ষ্ট পাৰ্ট হ'ব। নেক্সট পাৰ্টত আমাৰ নেক্সট ষ্টেজ যিবোৰ শ্বুটিং হ'ব এইবোৰ দেখুৱাই থাকিম। গানটো আচলতে মোৰে নিজৰ কম্প'জিশ্যন, প্ৰায় 2 বছৰ আগতে লিখা এটা গীত হয়, আৰু সেইটো সম্পূৰ্ণ লৰালিক লৈ পেলাই। আমি যিহেতু গাঁৱৰ পৰা আমি গৈছোঁ, গাঁৱৰ পৰা আমি লাহে লাহে কিবা কিবি কৰি আছোঁ, কিন্তু আমাৰ শৈশৱটো বহুত বেলেগ সুকীয়া হয়, কাৰণ চবৰে শৈশৱটো সদায় সুমধুৰ হয়। গতিকে শৈশৱৰ যিখিনি মানে এক্টিভিটি আমাৰ যিবোৰ আছিলে, আচলতে শৈশৱটো এৰি অহা যিমানবোৰ আছিলে, সেই সকলোবিলাক এই গানটোত আপোনালোকে দেখা পাব। এখন নিভাঁজ গাঁৱৰ চিন কিছুমান দেখা পাব। গতিকে আশা কৰোঁ আপোনালোকে গীতটো ভাল পাব, নিজক ৰিলেট কৰিব পাৰিব। আৰু সেয়েহে এটা ৰিকুৱেষ্ট থাকিলে, আপোনালোকে যদি মোৰ চেনেলটোৰ লৈ একেবাৰে নতুনকৈ আহিছে, চাই আছে ভিডিঅ'টো, ছাবস্ক্ৰাইবটো আগত কৰি লওক, কাৰণ সেয়াই আমাৰ কাৰণে মৰম আৰু উৎসাহ কাম কৰিবলৈ কাৰণে, মানে আগবাঢ়ি যাবলৈ কাৰণে। সেয়া আচলতে আপোনালোকৰ ছাপোৰ্ট হ'ব। গতিকে ছাপোৰ্ট কৰক, আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ আগবাঢ়িবলৈ কাৰণে, নতুন ভিডিঅ'ছ, নতুন গান, নতুন ক্ৰিয়েটিভবিলাক দিবলৈ কাৰণে। এতিয়া শ্বুট হ'ব, শ্বুট হোৱাৰ পিছত আৰু অলপ কিছুমান আছে, কেইটামান শ্বট আছে, সেইখিনি শ্বট হোৱাৰ পাছত আমি আজি ইয়াৰ যিটো চিডুৱেল আছিলে সম্পূৰ্ণ শেষ কৰিম। তাৰপিছত আমি আকৌ নেক্সট আৰম্ভ কৰিম। কেনেকুৱা পাইছে? আপোনালোকৰ গাঁৱলৈ আহিছোঁ, শ্বুটিং কৰিছোঁ। ধন্যবাদ। ফাইনেলি আজি যিমানবোৰ মানে আজিৰ দিনটো গ'ল, বৰ ভালে কুশলে গ'ল, আৰু এতিয়া আমি সৰু কণমানি সেই টিকলুকেইটাক আমি থৈ আহিলোঁগৈ ঘৰে, আৰু এতিয়া আহি আছোঁ। কেনেকুৱা লাগিল আজি কোৱা, আমাৰ ইয়ালৈ আহি শ্বুট কৰি? বঢ়িয়া। যিখিনি ভাবিছিলোঁ, ইমেজিন যিখিনি কৰিছিলোঁ, যিমান পাৰোঁ ওলালে। শ্বটখিনি পালোঁ। বিষ্ণুৱে ভাল কাম কৰিছে। অ'কে, সঁচাই ভাল কাম কৰিছে। পোৱালিখিনিয়ে ভাল কাম কৰিছে। দাদাই ভাল কাম কৰিছে। বঢ়িয়া। ভাল হৈছে। মোক নোকোৱা? নাই, তুমিতো আৰু আছাই, প্ৰডাকশ্যন বঢ়িয়া মেনেজ কৰিছা। অ'কে, ধুনীয়া, যিটোকে খুজিছোঁ সেইটোকে পাইছোঁ। ভাল। অ'কে, নাই অকল মেনেজ নাই কৰা, বাকীবোৰ কৰিছোঁ। চব কৰিছা? মই চব কৰিছোঁ। ডাইৰেকশ্যনতো হেল্প কৰিছা তুমি। ভাল লাগিছে। এই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে ল'ব পাৰা। ডেফিনেটলি। তুমি এছ'চিয়েট হ'বা, এছিষ্টেণ্ট বাদ দিয়া, এছ'চিয়েট ডাইৰেকশ্যন। অ'কে, আজিৰ দিনটো সঁচাই বহুত ভাল লাগিলে। আমি গোটেইখিনিয়ে বহুত ভালকৈ কৰিছে, আৰু দিনটোৰ গোটেই শ্বটবিলাকেই ভাল হৈছে। গতিকে আশা কৰিছোঁ গীতটো বহুত ভাল হ'ব, ভিডিঅ'টো আপোনালোকে ৰিলেট কৰিব পাৰিব নিজৰ শৈশৱটোৰ সৈতে। গতিকে সেয়াই, আৰু ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। গতিকে চাই থাকিব কাঞ্চন দত্ত ডিজিটেল ডায়েৰী, আৰু ডায়েৰীখনৰ সৈতে সংযুক্ত হৈ থাকক। আৰু নতুন যদি ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব কিন্তু দেই, ছাবস্ক্ৰাইবটো কৰি দিয়ক। ছাবস্ক্ৰাইবটো কৰি দিলে আচলতে সেইকণে আমাৰ কাৰণে মৰম আৰু আশীৰ্বাদ। সেই আশীৰ্বাদখন লৈ পেলাই আমি আগুৱাই গৈ থাকিম। তো বাই, লগ পাম অন্য এটা ভিডিঅ'ত।